হয় আজি জালাৰ বাতিৰ কাৰণে ভাল খবৰ বুলি মই ভাবোঁ কাৰণ এতিয়া আমাৰ অসম সাহিত্য সভাৰ যি আঞ্চলিক অফিচ তথা BTCৰ 4টা ডিষ্ট্ৰিক্টৰ যি হেড অফিচ সেই হেড অফিচটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মৰম আৰু স্নেহৰ দ্বাৰা ইয়াতে আমি আজি 30 লাখৰ যি গৃহ নিৰ্মাণ সেই গৃহ নিৰ্মাণটো লাইফটো আৰম্ভ কৰিছোঁ আশা কৰোঁ ইয়াৰ দ্বাৰাই দি ভালদৰে আমি ফল পাম যেনেকৈ আমাৰ এই অঞ্চলৰ সাহিত্যিকভাৱে যিখিনি কাম কৰাৰ কাৰণে যিখিনি সুবিধা সেই সুবিধাটো এই গৃহ নিৰ্মাণটো সম্পূৰ্ণ হোৱাৰ পিছত ভালদৰে কৰিব পাৰিব তেওঁলোকে আৰু অসম সাহিত্য সভাৰ যিখিনি উদ্দেশ্য সেই উদ্দেশ্যটো আমাৰ এই জালা অঞ্চলত বা মোৰ সমষ্টিৰ ভিতৰত যিমানখিনি প্ৰভাৱ আছিল সেই প্ৰভাৱটো ইয়াৰ বাদেও আৰু ভালদৰে আগবাঢ়িব পাৰিব বুলি মই ভাবোঁ আৰু অফিচিয়েলি তেওঁলোকৰ যিখিনি কামৰ যিখিনি সুবিধা সেই সুবিধাটো নিশ্চয়কৈ বহুত ভাল হ'ব বুলি মই ভাবোঁ কাৰণ তেনেকুৱা অফিচ নোহোৱাৰ কাৰণে তেনেকুৱা আগতে সুবিধা নোপোৱাৰ কাৰণে তেওঁলোকৰ সংগঠনৰ যিখিনি কাম আছিল সেই কামটো নিশ্চয়কৈ অলপ হ'লেও অসুবিধা আছিল যাৰ কাৰণে আমাৰ এই অঞ্চলত সাহিত্যিকভাৱে ওলাই অহা মানুহ বহুত কম আছিল লেখক বহুত কম আছিল তেনেকুৱা স্থলত অফিচ যদি সুবিধা হয় তেতিয়াহ'লে আমাৰ এই 4টা ডিষ্ট্ৰিক্টৰ যি হেড অফিচ তথা অসম সাহিত্য সভাৰ যি আঞ্চলিক অফিচ সেই আঞ্চলিক অফিচটো নিৰ্মাণ হোৱাৰ লগে লগে আমি চবেই একেলগে লগ পাব পাৰিম বা কথা পতাটো আমি ভালদৰে এটা অফিচত আমাৰ যিখিনি অন্তৰৰ যিখিনি কথা সেই কথা ভালদৰে পাতিব পাৰিম বুলি মই আশা কৰোঁ আৰু অঞ্চলটোত কেনেধৰণে মানে পদক্ষেপ হাতত লোৱা হৈছে হয় আমাৰ চৰকাৰ হোৱাৰ পিছত আমি বিটিআৰৰ যিমানখিনি অঞ্চল আছে যিমানখিনি গাঁওবোৰ আছে তেনেকুৱা ছিষ্টেমত আমি যিমান পাৰোঁ সিমান ডেভেলপমেণ্টৰ যিখিনি কাম আৰু হিউমেন ৰিচোৰ্চৰ যিখিনি কাম সেইটো কামটো তীব্ৰগতিভাৱে আমি কাম কৰি আছোঁ যদি ডেভেলপমেণ্টৰ কথাটো যদি আমি কোৱা যায় জালাত এতিয়া ডাঙৰ কাম হিচাপে সাহিত্য সভা এটা ভৱন থাকিল আৰু কেইদিনমান পিছত আমি জালাৰ যি ড্ৰেইন আছিল 1 crore চামথিং এটা এমাউণ্ট আছে সেইটো আমি কেইমাহমান পিছত এইটো আমি আৰম্ভ কৰিম আৰু ইয়াৰ বাদেও শ্মশানৰ পৰা জালা অঞ্চলৰ যিখিনি শ্মশান মেডিকেলৰ এতিয়া কেইদিনমান আগত আমি জালা মেডিকেলৰ এটা গৃহ নিৰ্মাণ আৰম্ভ কৰিছোঁ আৰু যদি ডেভেলপমেণ্টৰ বাদেও হিউমেন ৰিচোৰ্চৰ যদি ছাইডত আমি চাৱা যায় তেতিয়াহ'লে আমাৰ BTC চৰকাৰৰ পৰা ISPLৰ পৰা নলেজ ফেষ্টিভেলৰ পৰা যি লিটাৰেৰী যি ফেষ্টিভেলৰ আৰম্ভ কৰি সেইদিনাহে দোৰণ কাপোৰ স্পৰ্টছ লাইনৰ দোৰণ কাপোৰ আৰম্ভ কৰি ছুপাৰ 50ৰ যিখিনি আৰম্ভ কৰলাক এইবছৰৰ কাৰণে যোৱা বছৰটো কৰা হ'লে তেনেকুৱা স্থলত আমি আশা কৰিব পাৰোঁ যদি 2-3 বছৰৰ পাছত যেতিয়া ৰিজাল্টবোৰ ওলাই যায় তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে দেখা পাব আগৰ চৰকাৰবোৰৰ যিমানখিনি যি উন্নত হৈছে বা ডেভেলপমেণ্ট যিখিনি কাম হৈছে সেই বিল্ডিঙেই হওক মেডিকেলেই হওক সেই হিউমেন ৰিচোৰ্চে নহওক কিয় আপোনালোকে নিশ্চয় এটা ফল পাব বুলি মই আশা কৰোঁ আৰু ৰাইজে যাতে আমাক সেই ফলৰ দ্বাৰাই বিশ্বাস কৰে তেনেকুৱা স্থলত ৰাইজে অলপ অসুবিধা পাব বুলি মই আশা কৰোঁ डिजिटेल बड' निउसनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस वेब पर्टेल सुखु दुखुनि समाव खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोदों डिजिटेल बड' निउस खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं नं 6901559919 उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस